Hello friends, নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজি এটা ৰিকুৱেষ্টেড ভিডিঅ আনিছো এই ডিজাইনটো মোৰ এগৰাকী সাবস্ক্ৰাইবাৰে মোলে পঠিয়াইছিলে হোৱাটছএপত তেওঁ এই ডিজাইনটো মোক কৰি দেখাবলৈ কৈছিলে তেওঁ হোৱাটছএপত দিয়া ফটোকপি মই ইয়াত লগাই দিছো আপোনালোকে চাই ল'ব পাৰিব আজিকালি এই ডিজাইনটো প্ৰায়বোৰ মিচিং কাপোৰতে কৰা হয় ইয়াতকৈ অকমান ডাঙৰকৈ কৰিব পাৰি মই অকমান সৰুকৈ দেখুৱাইছো তেওঁ যেনেকৈ ফটোকপি দিছিলে তেনেকৈ দেখুৱাবলৈ চেষ্টা কৰিছো এখন মই চাদৰৰ পাৰিৰ বাবে দেখুৱাইছো মেখেলাত কৰিবলৈ ইয়াৰ আগতে ভিডিঅ' মই দি থৈছো মোৰ চেনেলত আপোনালোকে গৈ চাই ল'ব পাৰিব ডেসক্ৰিপচন বক্সটো লিংকবোৰ পাই যাব মই দি থম প্ৰথমে মই আপোনালোকক কাগজ এখনত আঁকি দেখুৱাম বুলি ভাবিছো ইয়াৰ ডিজাইনটো নহলে বা আপোনালোকে ধৰিব নোৱাৰিব কেনেকৈ আঁকিব লাগে কাগজত আঁকি দেখুৱাৰ পিছতহে মই কাপোৰত কৰি দেখুৱাম এতিয়া আহকচোন কেনেকৈ আঁকি ল'ব লাগে দেখুৱাই লওঁ ডিজাইনটো আঁকিবৰ বাবে মই স্কেল ব্যৱহাৰ কৰা নাই আপোনালোকে স্কেল লৈ ল'ব তেতিয়াহে আঁচবোৰ সিধা হ'ব আৰু ঘৰবোৰ সমান হ'ব প্ৰথমে এনেকৈ দুডাল আঁচ টানি ল'ব তাৰ পিছত এটা এটা ঘৰ বনাই যাব প্ৰথমতে পাঁচটা ঘৰ বনাব এই পাঁচটা ঘৰৰ ওপৰত আকৌ তিনটা দিব ওপৰলৈ তাৰ পিছত আকৌ ওপৰলৈ এটা দিব এনেকৈ মাজত এটা ঘৰ খালি থব তাৰ পিছত আকৌ পাঁচটা আঁকিব পাঁচটা আঁকি আকৌ তিনিটা দিব তিনিটা অকাৰ পিছত ওপৰত আকৌ এটা দিব এটো সাইডে হে তেনেকৈ এটা ঘৰ এৰি দিব তাৰ পিছত আকৌ পাঁচটা আঁকিব ইয়াৰ ওপৰত আকৌ তিনিটা আঁকিব তাৰ পিছত এটা আঁকিব এনেকৈ গোটেই ডিজাইনটো আপোনালোকে যিমান দীঘল হয় সিমান দীঘলকৈ আঁকি ল'ব তাৰ পিছত এনেকৈ পুৰণ চেইন দুটা দুটাকৈ দি যাব ঘৰটোহে এনেকৈ বনাব যাতে তাত দুটা পুৰণ চেইন বহে তাৰমানে 2 সেন্টিমিটাৰ কে ললেই হ'ব এটা ঘৰ এয়া চাওক এনেকৈ পুৰণ চেইন দি কৰি ল'ব এটো কলমে আঁকি নললেও হ'ব আপোনালোকে সিলাইটো কৰিব মই ইনে আঁকি দেখুৱাইছো আপোনালোকে বুজি পাবৰ বাবে এতিয়া গোটেই ডিজাইনটো চাদৰখনত আঁকি ল'ব এনেকৈ গোটেই কেইটা কাপোৰত ধুনিয়াকৈ আঁকি ল'ব তাৰ পিছত কৰি যাব লাগিব এতিয়া আহকচোন কাপোৰত কৰি দেখুৱাও এয়া চাওক চাদৰখনত মই কৰিয়ে আছো যেহেতু চাদৰখনত কৰি আছো হেতু কাৰণে আপোনালোকক মই একেলগে ভিডিওটো বনাই দিও বুলি ভাবিলো প্ৰথমে ফ্ৰেমটো লগাই লৈছো তাৰ পিছত এয়া চাওক ডিএমসি হুটা লৈছো মই আৰু মোৰ এই চাদৰখনত ঘৰ ঘৰকৈ আছে হেতু কাৰণে ইয়াত কৰিবলৈ ভাল হ'ব মই ইয়াত আঁচ পাৰি নললেও হ'ব আপোনালোকে প্লেন চাদৰত কৰিলে মই যেনেকৈ কাগজত আঁকি দেখুৱাইছো তেনেকৈ আঁকি ল'ব আপোনালোকে বজাৰত এনেকুৱা চাদৰ বিচাৰিলে পাই যাব চাদৰখন যদি এনেকুৱা হয় মেখেলাখন আপোনালোকে প্লেন মুগা ৰঙত ললেই হ'ব বহুত ধুনিয়া লাগে জোৰাটো দেখিবলৈ এতিয়া প্ৰথমতে কলা ৰংটোৱে কৰি যাম কেনেকৈ কৰিছো কৈ নগলেও হ'ব আপোনালোকে দেখিলেই বুজি পাব একেবাৰে উজু আৰু সহজ সিলাই আৰু মোৰ মাতটো একেবাৰে বেয়া হৈ আছে প্লিজ আপোনালোকে মোৰ ভয়েস কোৱালিটিটো ইগনোৰ কৰিব এতিয়া সিলাইটো চাই যাওকচোন
এয়া চাওক ডিজাইনটোৰ এটা ভাগ মোৰ কৰি হৈ গ'ল এনেকৈ গোটেই চাদৰখনৰ পাৰিটোত কৰি যাব লাগিব আৰু চাওক এই চাদৰখন যিহেতু একেবাৰে পাতল হয় সেইটো কাৰণে দেখিবলৈ বেয়া লাগিছে এনেকৈ দেখুৱালত যদিহে আপোনালোকে জাপি ল'লেহে ইয়াৰ আচল ডিজাইনটো ওলায় এয়া চাওক মই অকণমান ডাঠকৈ তলত কাপোৰ দি দেখুৱাইছোঁ আৰু এটা কথা আপোনালোকে এই ফ্ৰেমটোত এনেকৈ কৰিবলৈ হ'লে চাদৰৰ পাৰিবোৰৰ কাৰণে অকণমান খালী হৈ থাকিলে দিগদাৰ হয় কৰিবলৈ ইয়াৰ বাবে আপোনালোকে অন্য কাপোৰ এডোখৰ চিলাই ল'ব পাৰিব সাইডত অকণমান হেৰেঙাকৈ চিলাব তাৰপিছত যেতিয়া কৰি হ'ব তেতিয়া সেই বেলেগ কাপোৰডোখৰ এৰুৱাই দিব পাৰিব একেবাৰে ওচৰৰ পৰা দেখুৱাৰ কাৰণে তলৰ সূতাবোৰ জিলিকি আছে অকণমান দূৰৰ পৰাহে ভাল লাগে যেতিয়া চাদৰখন জাপি ল'ব বহুত ধুনীয়া হয় এয়া চাওক ফ্ৰেমটো খুলি দেখুৱাইছোঁ ডিজাইনটো খুবেই ধুনীয়া একেবাৰে সহজ আৰু একদম কৰিব পাৰিব সকলোৱে এতিয়া মোৰ এই ডিজাইনটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন মোৰ ডিজাইন নহয় বাৰু ছাবস্ক্ৰাইবাৰে মোক দিছিলে কৰিবলৈ সেইটো কাৰণে কৰি দেখুৱালোঁ আৰু যিসকল দৰ্শকে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ